Hello guys, জগদীশ আহি পালে আৰু আমি দুয়ো গৈ আছো নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ শ্বপিং মল সিটি চেণ্টাৰ আৰু খ্ৰীষ্টান বস্তিত আছে এইটো তো গৈ আছো বলক Hey guys, bike চলাই আহি গলো আমি যামি একদম জগদীশ আৰু মই এয়া জগদীশ আছে লগত মোৰ কি হ'ব গুজ কেনে গৰম কেনে বঢ়িয়া বঢ়িয়া হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোক সকলোকে আৰু মই আছো গুৱাহাটী খ্ৰীষ্টান বস্তিত থকা সিটি চেণ্টাৰ ইয়াত আপোনালোকে দেখিবলৈ সিটি চেণ্টাৰ ইয়াতে লিখা আছে আই লাভ সিটি চেণ্টাৰ দেখিবলৈ পাইছে BMW মোৰ লগত আছে দাদা দাদাই অকমান দেখাই দিব প্ৰাইচবোৰ হাই তো আপোনাৰ এইটো আমাৰ G310 হয় এইটো আপোনাৰ অন-ৰোড প্ৰাইচ হ'ব about 4,07,000 এইটো আপোনাৰ G310R হয় এইটো আপোনাৰ প্ৰাইচ হ'ব 3,70,000 প্ৰাইচ হ'ব অন-ৰোড প্ৰাইচ আৰু এইটো আপোনাৰ G310 GS এডভেঞ্চাৰ মডেল হয় আপুনি এইটো প্ৰাইচ হ'ব 4,19,000 অন-ৰোড প্ৰাইচ হয় গোটেইকেইটা নিউ মডেল আহিছে গোটেইকেইটা নিউ মডেল और गोटेगरा BMW मॉडल है स्पेशली डिजाइन फॉर इंडियन रोड्स these are 310cc bikes হয় ঠিক আছে বাৰু ভাল লাগিলে আৰু খুব ষ্টাইলিশ বাইক হয় BMW আসলতে আপোনারা দেখিবলৈ পাইছে সব খুব ষ্টাইলিশ বাইক হয় এসব হাই গাইস এতিয়া ইভিনিং আৰু আমি আহিলো শপিং মল সিটি চেণ্টাৰ খ্ৰীষ্টান বস্তিত থকা সিটি চেণ্টাৰ আৰু মোৰ জগদীশ আহিছে কেনেকুৱা অনুভৱ কেনেকুৱা ভাল লাগিলে বহুত বঢ়িয়া অনুভৱ আৰু আমি শ্বপিং মল বহুত দিনৰ মূৰত আহিছো দুটাই ভাবি আছিলো বহুত দিনৰ পৰা ক'ৰবাত ফুৰিব যাম বুলি কিন্তু আজি সঁচাকে ভাল লাগিছে আৰু আহি ইয়াতে গৰম অনুভৱটো হোৱা নাই এচি চলি আছে গতিকে দুটাই আহি খুব এনজয় কৰি আছো গাইজ সিটি চেণ্টাৰৰ ফাৰ্ষ্ট ফ্ল'ৰত আছো এজ আ ভিউ চাগে গাইজ সঁচাকৈ গাইজ কিবা এটা বনাইছে গাইজ কিবা গাইজ স্বৰ্গপুৰীত থকা আন পাই আছো চাওকে তো গাইজ এয়া হ'ল চিটি চেণ্টাৰৰ থাৰ্ড ফ্ল'ৰত থকা ফুড কৰ্টটো তো আমিও ফুড কৰ্টটো চাই লওঁ আৰু অকণমান কিবা কিবি খাই লওঁ ভোকো লাগিছে বহুত সময় ঘূৰিলোঁ তো গোটেইকেইটাই তো বলক
আমি এয়া চিকেন বাৰ্গাৰ লৈ ল'লোঁ 6টা এজাক জগৰিছে খাবলৈ আৰম্ভ কৰি দিছে মই এটা কাম কৰিম মোৰটো লৈ যাম মোৰ এটা ভাইটি আছে তাক দি দিম আনিব পাৰিম নে লৈ যাম এয়া অমিত আছে গাইজ গোবিন্দ আমাৰ ঘৰতে আৰু পিভিআৰ কাম কৰে চিটি চেণ্টাৰত একেবাৰে টপ ফ্ল'ৰত কেনেকুৱা লাগিছে ভালে কাম কৰি কেনেকুৱা বহুত ভাল বহুত ভাল লাগিছে নে ভাল লাগিছে বহুত চাওক পিভিআৰ চিনেমা চাওক গাইজ ক'ত আছো গাইজ ৱাও ইউ চাওক গাইজ দহি বৰা এয়া দহি বৰা খাই আছে আৰু আমাৰ এয়া পেকেট চব চেছ গাইজ গাইজ দেখিবলৈ হৈছে অমিতা ফ্ৰাইড ৰাইচ খাই আছে চিকেন ফ্ৰাইড ৰাইচ আৰু চব পেকেট খালী গাইজ চব মোৰ কাৰণে অকণমান বেছি হৈ গ'ল গাইজ আমি কিবা কিবি খাই ল'লোঁ আৰু জগৰিছে আমাৰ কিবা এটা লৈ ল'লে KFCৰ পৰা কিবা এটা লৈ ল'লে কি লৈছা কি লৈছা বাৰ্গাৰ লৈছে গাইজ দেখিবলৈ পাইছে চিটি চেণ্টাৰ প্ৰথমবাৰ আহিছো আৰু মোৰ বন্ধু অমিত আছে অমিত কি ক'ব খুজিছে আজি কেনেকুৱা লাগিছে মানে খুব ধুনীয়া এটা পৰিৱেশ এটা আজি প্ৰথমবাৰ ময়ো আহিছো বহুত ভাল লাগিছে আৰু বহুত দিনৰ মূৰত লগ পালো তোমাক বহুত দিনৰ মূৰত লগ প্ৰায় 1 বছৰ মূৰত লগ পাইছো 1 বছৰ মূৰত লাগিল মানে এক্সপিৰিয়েঞ্চটো বহুত ভাল লাগিছে আজি মিগেনে প্ৰথমবাৰ লৈ আহিছে মোক আজি মই ফাৰ্ষ্ট টাইম আহিছো চ' ইট ৱাজ এ গুড এক্সপিৰিয়েঞ্চ সঁচাকে চিটি চেণ্টাৰটো মই খুব ভাল লাগিলে এটা শ্বপিং মল বৃহত্তৰ ডাঙৰ শ্বপিং মল আমি বাৰু দুখীয়া মানুহ আমাৰ সম্ভৱ নহয় বজাৰ কৰাটো কিন্তু কিবা কিবি খাই ল'লোঁ বাৰু যিয়ে নহওক আজি প্ৰথমবাৰ আহিছোঁ অমিত এক্সপিৰিয়েঞ্চ কেনেকুৱা সঁচাকৈ বহুত ধুনীয়া সঁচাকৈ বহুত ভাল লাগিছেনে যোনে অহা নাই মই ক'ম একবাৰ ইয়াতে ভিজিট কৰি যাওঁ এবাৰ চাব আপোনালোকে চিটি মলটো সঁচাকে কিবা এটা দিল্লী মুম্বাইত থকা যেন লাগিছে